Hi friends, welcome to Medicine and Advisory YouTube channel. আজি মই আলোচনা কৰিম Drx100 টেবলেট উইথ ইউজ ড'জ সাইড ইফেক্ট আৰু বহুত ধৰণৰ কথা এই ভিডিঅ'টো আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। শেষলৈকে চোৱাৰ পিছত যদি 1 ছেকেণ্ডলৈকে বৰিং লাগে ভিডিঅ'টো দুইবাৰ ডিসলাইক কৰিব আৰু যদি ভাল লাগে এবাৰে লাইক কৰিব আৰু সাবস্ক্ৰাইব নকৰা কোনোবাই যদি আছে সো প্লিজ সাবস্ক্ৰাইব কৰি দিব। Drx100 টেবলেটত PDE5 ইনহিবিটৰ ড্ৰাগছ থাকে আৰু ইয়াত চিলড্ৰেনফিল কম্পোনেণ্ট থাকে। Drx100 টেবলেটটো ইৰেক্টাইল ডিছফাংচন বেমাৰটোৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইৰেক্টাইল ডিছফাংচন মই সিম্পলকৈ বুজাই দিছোঁ। বহুত মন আছে, বহুত ধৰণৰ পজিশ্যনত, বহুত টাইম মেইনটেইন কৰিব, অপনিয়নৰ অৱস্থা বহুত বেয়া কৰিব, বহুত পাৰফৰ্মেঞ্চ দেখাব। চ' আৰু বহুত ধৰণৰ কিবা কিবি থিংক কৰি থাকে। যেতিয়া পাৰফৰ্মেঞ্চ দেখুৱাৰ টাইম হয়, খেলা আৰম্ভ হোৱাৰ টাইম হয়, তেতিয়া পেনিছটো থিয় নহয়। এইটো ইৰেক্টাইল ডিছফাংচন। টেবলেটটো খালি কেনেদৰে কাম কৰে, সাইড ইফেক্ট কেনেকুৱা ধৰণৰ হ'ব পাৰে। টেবলেটটো খালে বডিৰ কিছুমান স্পেচিফিক পাৰ্টছত ব্লাড ফ্ল'টো ইনক্ৰিজ হয়, লাইক পেনিছৰ ব্লাড ফ্ল'টো ইনক্ৰিজ হয় আৰু পেনিছৰ মাসেলছ হাৰ্ড হয়, যাৰ কাৰণে ইৰেকশ্যন হয়। ইৰেকশ্যনটো বহুত সময়লৈকে থাকে, যাৰ কাৰণে সেক্স বহুত সময়লৈকে কৰিব পাৰে। সাইড ইফেক্টত ব্লাড ফ্ল'টো হাৰ্ডৰ পিনে ইনক্ৰিজ হ'ব পাৰে, সেইকাৰণে কাৰ্ডিয়েক পাম্পিং ইনক্ৰিজ হয়, হাৰ্ট ৰেট ইনক্ৰিজ হয়, চেষ্ট পেইন হ'ব পাৰে, চেষ্ট হেভি ফিল কৰিব পাৰে। ইয়াৰ উপৰিও ব্লাড ফ্ল'টো ইপিনে দি মানে ব্লাড ফ্ল'টো ইনক্ৰিজ হয়, যাৰ কাৰণে কেতিয়াবা নোজ পেইন, ভিজন ব্লাৰ, হেডেক বা মূৰ ঘূৰাবও পাৰে। তাৰপিছত ফ'কাছ কৰোঁতে ডিফিকাল্টি ফিল কৰিব পাৰে আৰু লগতে মাসেলছ পেইন, গেষ্ট্ৰিক। চ' এইবিলাক ছাইড ইফেক্ট হ'ব পাৰে। প্লেনিং কৰিছে সেক্স কৰিব, তাৰ আধা ঘণ্টামান আগতে টেবলেটটো খাব লাগে। টেবলেটটো পানীৰ লগতে খাব লাগে। ভাত খাই কেনেও খাব পাৰে, ভাত নোখোৱাকৈ কেনেও খাব পাৰে। টেবলেটটোৰ টেম্পৰাৰী ইফেক্ট 1 to 6 আৱাৰ্ছলৈকে থাকে, কিন্তু মেক্সিমাম ইফেক্ট 1 to 2 আৱাৰ্ছলৈকে থাকে, তাৰপিছত লাহে লাহে কমি যায়। কিন্তু ইয়াৰ বডি ইফেক্টটো 2-3 দিনলৈকে থাকিয়ে যায়। টেবলেটটোৰ 50 mg আছে, 100 mg আছে। ফাৰ্ষ্টত 50 mg খাব লাগে আৰু টেবলেটটো ডেইলি খাব নালাগে। সপ্তাহৰ মূৰত এদিন বা 15 দিনৰ মূৰত এদিন বা 1 মাহৰ মূৰত এদিন খাব লাগে। আৰু যিমান কম খাব লাগে, আৰু যিমান কম খাব মানে হেল্থৰ কাৰণে সিমান ক্ষতি কম হ'ব। আৰু টেবলেটটো কেতিয়াও ইউজ টু বডি হ'বলৈ দিব নালাগে। কিন্তু কেতিয়াবা কিছুমানৰ মেণ্টেলিটি কেতিয়াবা দেখা যায় এনে সব ঠিকে আছে, একো প্ৰব্লেম নাই, সব ঠিকে আছে, পাৰফৰ্মেঞ্চ মানে বহুত দেখাব খোজে, মানে অপনিয়নৰ অৱস্থা ইমান বহুত বেয়া কৰিব খোজে। সি মানে 100 mg দুটা টেবলেট কেতিয়াবা একেলগে খাই দিয়ে। একচুৱেলি তেনেকুৱা কৰিব নালাগে। আৰু টেবলেটটো হাৰ্টৰ প্ৰব্লেম থকাই খাব নোৱাৰে। তাৰপিছত ব্লাড প্ৰেছাৰ ল' থকাই খাব নোৱাৰে। আৰু কেতিয়াবা দেখা যায় কিছুমানে সেক্স কৰাৰ সময়ত ড্ৰিংক কৰিলে বা নিচা কৰিলে, চ' তেতিয়াও টেবলেটটো খাব নালাগে। সেক্সুৱেলি প্ৰব্লেম যে অকল ইৰেক্টাইল ডিছফাংচনৰ কাৰণে হয় তেনেকুৱা নহয়। ইৰেক্টাইল ডিছফাংচন এটা ৰিফ্লেকশ্যন। তো সেক্সুৱেলি উইকনেছৰ পিছত আৰু বহুত ধৰণৰ কাৰণ থাকিব পাৰে। সেইটো কাৰণে টেবলেটটো খোৱাৰ আগতে হওক বা এনেকুৱা প্ৰব্লেম যদি ফিল কৰিছে, চ' এবাৰ প্লিজ ডক্টৰৰ লগত কনচাল্ট কৰক। একো চিন্তা কৰিব নালাগে, ঠিক হৈ যাব। আৰু এনে নেচাৰেলি সেক্স কৰা মানে যিটো ফিল, টেবলেট খাই ল'লে বা কিবা কিবি তেল লগাই ল'লে, চ' তেনেকুৱা ফিল নহয়। আৰু সদায় সেল্ফ কনফিডেন্স ষ্ট্ৰং হ'ব লাগে। কেতিয়াবা টেবলেট খালেও যদি সেল্ফ কনফিডেন্স নাথাকে, চ' একো কাম নিদিয়ে। আৰু যদি সেল্ফ কনফিডেন্স থাকে, টেবলেট খাওক নাখাওক অপনিয়নৰ অৱস্থা এনেই বেয়া হৈ যাব। চ' এইখিনিয়ে। যদি কিবা জানিবলগীয়া আছে মোক কমেণ্ট কৰিব পাৰে। আৰু এনেকুৱা হেল্থ ৰিলেটেড ডিজিজ, মেডিচিন বা অলপ ইনফৰ্মেটিভ টাইপ ভিডিঅ' মই সদায় বনাই থাকিম। ছাপোৰ্ট কৰক। ষ্টে ইন টাচ উইথ আছ, ষ্টে হেল্ডি। থ্যাংকস ফৰ দ্য ৱাচিং ভিডিঅ'। বাই।